জুবিনে লোকেল চিকেন খাই ভাল পায়, চবেই জানে লোকেল চিকেন ভাল পায়। এজন মানুহে লোকেল চিকেনৰ পিচ কেইটা খাব? 4টা বা 5টা। কিন্তু জুবিনৰ ঘৰত, পাহাৰৰ ঘৰটোত এই মস্ত কেৰাহী এটাত 3-4 কিলো বনোৱা হয়, বাকীবোৰ কোনে খায়? কোনে খায়? গতিকে প্ৰশ্ন হৈছে এই 2-3জনৰ নাম কহে ক'লা তোমালোকে, কেইবাজনো আছে বহুত। জুবিনৰ কাষত থকা মেক্সিমামে পৰজীৱী, পেৰাচাইট, জুবিনত ভৰসা কৰি খাই আছে, জুবিনৰ ভৰসাত জীয়াই আছে বেছিভাগেই, মই কওঁ। গতিকে তদন্ত তেওঁলোকৰ বিষয়ে হ'ব নোৱাৰে, সময়ে ল'বই চবৰে। মই যদি বেয়া কাম কৰোঁ তাৰ ফল ভগৱানে দিব। কিন্তু এই যিটো আকস্মিক মৃত্যু বা হত্যাকাণ্ড যোনে যি কৈছে মই নাজানো, একদম নাজানো, সঁচা কথা কথা। প্ৰতিদিনে মোৰ কনফিউজন হৈছে, কি হৈছে নহৈছে, বুকু বিষায়, কান্দিব নোৱাৰোঁ, এয়া হৈ আছে, দমবন্ধ অৱস্থা। মই কৈছোঁ ফলাফলটো আছে, কিন্তু তেওঁক যে আৱৰি চাৰিওকাষে যে পৰজীৱীৰ ঘূৰি বিচৰণ কৰিছিল সকলোৱে জানে। লাহে লাহে ওলায়ো আছে, লাহে লাহে ওলাব আৰু ওলাব।